ক'ত গৈছিলে? মই আজি অফিচত ফোন কৰিছোঁ, আপুনি অফিচতো নাই। ক'ত গৈছিলে? মই অফিচত গাঁৱলৈ গৈছিলোঁ মাক আনিবলৈ। মায়ে ফোন কৰিছিলে ৰাতিপুৱা অফিচত থাকোঁতেই। দুটা মানুহ চলিবই টান, আপুনি আকৌ মাক লৈ আহিছে। কেনেকৈ চলিম এতিয়া আমি? এখন ঘৰত কোনোবা হয় মায়ে থাকিব, নহ'লে মই থাকিম। ইমান টানা দিনত মানুহ লৈ আহিছে, আপুনি মাক লৈ আহিছে আকৌ গাঁৱত গৈ পেলাই। হয় মায়ে থাকিব, নহ'লে মই থাকিম। কওক কি কয়, ফেচলা কওক। মনে থাকাচোন, মা বাহিৰত বহি আছে, শুনিব। যোৱা, মা বাহিৰত আছে, যোৱা লৈ আহা। বাহিৰত গৈ চাই আহা, মাক লৈ আহা, বাহিৰত বহি আছে, মাক লৈ আহা, যোৱা। তই দাদাই বৌয়ে মোক ঘৰৰ পৰা উলিয়াই দিলে। হেৰি প্ৰথমতে কোৱা নাই কিয় মোৰ মাক আনিছে বুলি? মোৰ মাক আনিছে প্ৰথমে ক'ব নোৱাৰিলে? ছোৱালী হাৰাম যদি মনে থাক, তই ওলা এতিয়া ঘৰৰ পৰা, ওলা। তোৰ মাৰে হয় আৰু মোৰ মা কি হয়? ওলা ঘৰৰ পৰা। মোৰ দেশৰ মাটিত জনমী কতন আশা সিঁচিছিলো, আয়